মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক আকৌ চিফ বনোৱাৰ স্বাৰ্থত মথনগুৰি সমষ্টিটো মানে বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে মোক জিকাই লৈ যোৱাৰ কাৰণে সংকল্পবদ্ধ হৈছে। নমস্কাৰ খুলুমবাই। একচুৱেলি সকলো কথা আপোনালোকক ছাৰে ক'ব। জাষ্ট মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, মোক আশীৰ্বাদ কৰক। মই আশীৰ্বাদ বিচাৰিছোঁ, মোক আশীৰ্বাদ কৰক। আপোনালোকৰ আশীৰ্বাদেই হ'ল মোৰ জয়যাত্ৰা। মোক আশীৰ্বাদ কৰক। ধন্যবাদ। এই মিটিঙে এটা স্পষ্ট ইংগিত দিছে, আপুনি আজি এই বিষয়লৈ কি মন্তব্য কৰে? একচুৱেলি আজি এমপি ইলেকশ্যনৰ পিছতেই আমাৰ মথনগুৰি সমষ্টি হিচাপে আমাৰ যি 89 বুথ কমিটি, আমাৰ 10টা পেৰেণ্ট বডিৰ প্ৰাইমাৰী কমিটি, আমাৰ ওমেনৰ 10টা প্ৰাইমাৰী কমিটি আৰু আমাৰ ইউথৰ 10টা প্ৰাইমাৰী কমিটি, তাৰ লগতে আমাৰ ব্লক ওমেন ইউথ আৰু পেৰেণ্ট বডিয়ে চেলসমূহে তীব্ৰ গতিৰে মোক লগত লৈ পেলাই তেওঁলোকে আগতে দলীয় ভেটিটো মজবুত কৰি পেলাই তেওঁলোকে ৰাইজৰ মাজত সোমাই গৈছে। আমি দেখিবলৈ পাইছিলোঁ তেতিয়াই যথেষ্ট সকলো জাতি জনগোষ্ঠীৰ মানুহৰ এটা বিপুল সঁহাৰি, বিপুল এটা আশীৰ্বাদ আৰু ছাপোৰ্ট আমাৰ প্ৰতি আছে আৰু সেই হিচাপে আমি আগবাঢ়িছিলোঁ। মানুহৰ যিটো মানে আক্ষেপ, মানুহবিলাকৰ যিটো আৱেগ অনুভূতি, তেওঁলোকৰ ৰাস্তা ঘাট, তেওঁলোকৰ বিভিন্ন মানে মেইনলি এডুকেশ্যন, যাতায়াত আৰু মানে শিক্ষা, মানে এডুকেশ্যন মানেই শিক্ষা, মানে মেইনলি এই বস্তুবিলাকৰ প্ৰতি মানে মানুহবিলাকৰ এটা এনেকুৱা আক্ষেপ আছে ডেভেলপ অনুভূতি পোৱা নাই। মানে ৰাস্তা ঘাটৰ যথেষ্ট অৱস্থা বেয়া। তো সেই হিচাপে ৰাইজে আশা কৰিছিলে আৰু বিগত মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ দিনত যেনেকুৱাকৈ কাম হৈছিলে সেই হিচাপে ৰাইজে আমাক যথেষ্ট সঁহাৰি দিছিলে, আঁকোৱালি লৈছিলে আৰু ৰাইজৰ সহযোগত আমি আগবাঢ়ি গৈছিলোঁ। সেই হিচাপে এই মথনগুৰি সমষ্টিটো মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে মোক কেণ্ডিডেট হিচাপে ইয়াতে মনোনীত কৰি পঠিয়াই দিছে আৰু আজি ৰাইজ আমি আচলতে আনিব পৰা নাই, আমি গাড়ী ঘোঁৰা দিব পৰা নাই, আমি পিলপিলি দিব পৰা নাই, আমাৰ চৰকাৰ নাই। ৰাইজে নিজে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই পিলপিলি লৈ, গাড়ী লৈ, চাইকেল লৈ তেওঁলোকে খোজকাঢ়ি পেলাই আজি আহি পেলাই এই মিটিঙৰ কথা, এই ৰেলীৰ কথা শুনি পেলাই এইটো আমি আহ্বান, আমাৰ আহ্বান মৰ্মে, মোৰ আহ্বান মৰ্মে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক আকৌ চিফ বনোৱাৰ স্বাৰ্থত মথনগুৰি সমষ্টিটো মানে বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে মোক জিকাই লৈ যোৱাৰ কাৰণে সংকল্পবদ্ধ হৈছে। গাঁৱে ভূঞে পথাৰতো যদি আপোনালোকে যাই পেলাই সোধে তেওঁলোকেও ক'ব যে এইবাৰ আমি হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ বিচাৰিছোঁ আৰু আক্তাৰা বাইদেউক আমি জিকাম। হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ এই কাৰণেই বিচাৰে যে আমাৰ যিটো লেজিছলেটিভ পাৱাৰ থকা BTC, আমাৰ যিটো 6th শিডিউল BTC, সকলো জাতি জনগোষ্ঠীৰ মানুহে আমি বহুত ডেভেলপ আমি দেখিবলৈ পাইছিলোঁ। কিন্তু প্ৰমোদ বড়ো আৰু বিজেপি গভৰ্ণমেণ্ট অহাৰ লগে লগে 16টা ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ মানে DCৰ জৰিয়তে চলাবলগীয়া হ'ল। মাটিৰ সমস্যা সমাধান নকৰিলে, উচ্ছেদৰ জাননী দিলে, বিভিন্ন জাগাত অশান্তিৰ সৃষ্টি কৰিলে, শান্তি চুক্তিৰ নামত NDFBৰ সকলৰ যে আজি ৰঞ্জন দৈমাৰীৰ আৰু ইত্যাদি কৰি মানুহবিলাকক জেলত থৈ দিলে। সেইকাৰণে বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহে তেওঁলোকৰ যিবিলাক মানে সমস্যা, এই সমস্যাসমূহ তেওঁলোকে সমাধান কৰাৰ ৰাস্তা দেখিবলৈ পোৱা নাই। হাগ্ৰামা ছাৰৰ জৰিয়তে সমাধান কৰিব বুলি এইবুলি তেওঁলোকে সংকল্পবদ্ধ হৈ পেলাই গোটেই BTC অঞ্চলত আগবাঢ়ি আহিছে। আপোনালোকে চাব আজি এই ফিল্ডখনৰ অৱস্থা, ছুইজাৰলেণ্ডটো দূৰৰ কথা, ফিল্ডৰ কথা মই বাদে দিলোঁ। আপোনালোকে এই গাঁৱে ভূঞে এই ওচৰৰ গাঁওবিলাকত অলপ আপোনালোকে সোমাই চাওক, গাঁৱৰ ৰাস্তাবিলাকৰ অৱস্থা কি। ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, মানুহবিলাকে খোজ কাঢ়িব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ বহুত কাম, যিবিলাক কামৰ মানে নমুনা, ছুইজাৰলেণ্ডটো দূৰৰ কথা, তেওঁলোকে ৰাস্তা ঘাটৰ গাঁৱৰ ৰাস্তা পৰ্যন্ত তেওঁলোকে ভাল কৰিব পৰা নাই। বেলেগ যিবিলাক ডেভেলপমেণ্টৰ কথা আছে সেইবিলাক বাদ দিয়ক, ছুইজাৰলেণ্ড দূৰৰ কথা, এতিয়া যিখিনি মানুহৰ নিম্নতম মানুহৰ যিটো মানে যাতায়াত ব্যৱস্থা সেইটোৱেই কৰিব পৰা নাই। ছুইজাৰলেণ্ড বাকী থাকক, একেবাৰে
ইয়াতে ফ্লপ হৈছে Big Zero. অক্ষম বিগ জিৰো তেওঁলোকে মানে চৰকাৰ চলোৱাৰ যোগ্যতা তেওঁলোকৰ নাই যোগ্যতা নাই।